সম্মানীয় আজিৰ এই বিদায়ী সভাৰ সভাপতি মহোদয়, মঞ্চত উপস্থিত থকা উপজাৰণী হাইস্কুলৰ শিক্ষক মইনুলক লস্কৰ ছাৰ, আমাৰ বিদ্যালয়ৰ ৰাষ্ট্ৰীয় সদস্য তথা অভিভাৱক জামালউদ্দিন খান আৰু উপস্থিত মোৰ লগৰ শিক্ষক শিক্ষয়িত্ৰীসকল, বিদায়ী ছাত্ৰ ছাত্ৰী তথা প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ উপস্থিত থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শুনা আজি যে ক্লাছ 10ৰ বিদায়ী সভা আৰু অকল সিহঁতে শুনিব আৰু বাকীবিলাক বাহিৰতে ঘূৰিবা এনেকুৱা নহয়। বাহিৰত দেখিছোঁ বহুত আছা। মই অলপ আগতে নামি গৈ পাইছোঁ এজনী ছোৱালী এইটো ৰুমৰ পৰা সেইটো ৰুমত গৈ ঘূৰি আছে। গতিকে এনেকুৱা নকৰিবা, চব ভিতৰত আহা, কথাখিনি চবৰ কাৰণে প্ৰয়োজনীয়। আজি সিহঁতৰ বিদায় মিটিং অহা বছৰ 9ৰ হ'ব, পিছৰ বছৰ 8ত থকা সকলৰ হ'ব। গতিকে কথাখিনিৰ পৰা যদি কোনোবাই দুই এটা কথা মনত ৰাখিব পাৰা বা উপলব্ধি কৰি নিজৰ জীৱনত কামত লগাব পাৰা, তেতিয়াহ'লে তোমালোক উত্তীৰ্ণ হ'ব পাৰিবা। আৰু আমাৰ বিদায়ী ছাত্ৰ ছাত্ৰীসকলে য'তে ত'তে নুঘূৰি ছাৰ বাইদেউসকলে কি কয় অলপ কাণ দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখন বিদ্যালয়ত হয়তো কোনোবাই 4-5 বছৰ ধৰি, কোনোবাই 2 বছৰ ধৰি, কোনোবাই হয়তো আৰু বেছি সময় ধৰি শিক্ষা গ্ৰহণ কৰি আছা। মই তোমালোকক যোৱা বছৰ ফেব্ৰুৱাৰী মাহৰ পৰা এই বছৰ ফেব্ৰুৱাৰী মাহ প্ৰায় 12টা মাহ তোমালোকক পাইছোঁ। আচলতে ল'ৰা ছোৱালীক বিশেষকৈ মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলক যদি অলপ দীৰ্ঘদিন পোৱা যায়, তেতিয়াহ'লে তোমালোকৰ দুৰ্বলতা বা সবলতা সেইখিনি আমি ভালদৰে উপলব্ধি কৰি সেই হিচাপে শিক্ষাদান দিব পাৰোঁ। যি কি নহওক, যি 12টা মাহ পাইছোঁ, মই নিজৰ ভিতৰত যিমান আছে সেই গোটেইখিনি তোমালোকক দান দিবলৈ চেষ্টা কৰিছোঁ। যিসকলে মন দিছে, কথা শুনিছে, তেওঁলোকে নিশ্চয় কিছু আয়ত্ত কৰিব পাৰিছে। কিন্তু কথা হ'ল, আগৰ দিনৰ শিক্ষা ব্যৱস্থা থকা ছাত্ৰ ছাত্ৰীৰ যিটো চলন ফুৰণ ধৰণ আৰু আজিকালিৰ ছাত্ৰ ছাত্ৰীৰ চলন ফুৰণ ধৰণ একে নহয়। আগতে মোৰ শিক্ষাগুৰু মোৰ কাষতে বহি আছে, আমাক ইমান ক'ব লগা নহৈছিল। কেতিয়াবা দুই এটা কথা ক'লেও আমি ভাবিছিলোঁ আমাৰ কাৰণে যথেষ্ট। কিন্তু আজিকালি ছাত্ৰ ছাত্ৰীসকলক ঘণ্টাই ঘণ্টাই, পিৰিয়ডে আমি ধমকি দিব লগা হয়, বেট দিব লগা হয়, বাৰে বাৰে একেটা কথা মাতিব লগা হয়। কাৰণ কি, তোমালোকে নামানা, নুশুনা বা শুনিলেও নুশুনাৰ বাওদুৰি বহি থাকা। আচলতে জানিও এইবিলাক আজিকালি ল'ৰা ছোৱালীয়ে কৰে। তাৰ কিছুমান কাৰণ হৈছে পৰিৱেশৰ কাৰণেও হয়, আৰু মোবাইলটো হৈছে আৰু এটা কাৰণ। তোমালোকৰ মোবাইলত মনোযোগ থাকে, পৰিৱেশৰ বিভিন্ন কাৰকে তোমালোকৰ মাইণ্ডত প্ৰতিক্ৰিয়া কৰে। কোনোবা দেখা যায় ছাত্ৰ ছাত্ৰী ক্লাছত বহি আছে কিন্তু মনটো 2 কিলোমিটাৰ দূৰত তাৰ। এনেকুৱা অৱস্থাত কি হয়, ছাৰ বাইদেউসকলে যিখিনি শিক্ষা দিয়ে সেইখিনি গৈ তোমালোকৰ ওচৰ নাপায়। চোৱা, আমাৰ কেতিয়াবা বেতৰ দৰকাৰ হ'লে আমি বেত বজাৰৰ পৰা কিনি আনি থওঁ, কিন্তু ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীয়ে কি কৰে, এইখিনি পিছফালে নি লুকাই ক'ৰবাত পেলাই দিয়ে বা পুখুৰীত পেলাই দিয়ে। এতিয়া আমি উপস্থিত কি কৰোঁ, 5000ৰ পৰা কেঁচা বেত সংগ্ৰহ কৰোঁ, হয়নে নাই? এই কেঁচা বেত এটা চাবা, আমি যিফালে বেকা কৰিম সেইফালে বেকা হয়, হয়নে নাই? কাৰণ এইটো কেঁচা, যিফালে বেকা কৰিম সেইফালে বেকা হ'ব। কিন্তু ৰ'দত শুকোৱাৰ পিছত যেতিয়া একেবাৰে পুৰা শুকাই যায়, তেতিয়া আৰু বেকা নহয়। আমি যদি বেকা কৰিব খোজোঁ তেতিয়াহ'লে ভাঙি যাব, হ'বনে নাই? গতিকে তোমালোকৰ লাইফটো এতিয়াও প্ৰায় কেঁচা বেতৰ নিচিনা আছে। আমি ধমকি দি, পিটন দি
যদি আমি যিফালে চাওঁ সেইফালে বেকা কৰি নিব পাৰিম, কিন্তু ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ আৰু ওপৰলৈ যোৱাৰ পিছত এইসকল ছাৰসকলে যদি বেকা কৰিব বিচাৰে তেতিয়াহ'লে তোমালোক এই শুকান বেতৰ নিচিনা তোমালোকৰ লাইফটো বেকাৰ হৈ যাব, নষ্ট হৈ যাব। অসমীয়াত আছিল যি মূলা বাঢ়ে তাৰ দুপাততো চিন। গতিকে এতিয়া আচলতে এইখিনি LP স্কুলৰ পৰাই আৰম্ভ হয়, আমাৰ দুৰ্ভাগ্য। গতিকে এতিয়া ক্লাছ 10তো ক'ব লগা হৈছে। এতিয়াও ধৰি লোৱা তোমালোকৰ এই মূলা এটাৰ 2টা পাত ওলাইছে, জীৱনৰ প্ৰথম পৰীক্ষা এইটো, হয়নে নাই? প্ৰথম গুৰুত্বপূৰ্ণ পৰীক্ষা। গতিকে অলপ মনোযোগ দি যিকেইটা দিন আছে চব পেলাই থৈ পঢ়াৰ প্ৰতি যদি অলপ মনোযোগ দিয়া আৰু কেনেকৈ আমি পাছ কৰিম এইটো যদি চিন্তা ব্ৰেইনত ৰাখা, আশা কৰোঁ চবেই পাছ কৰিব পাৰিবা। কিন্তু তোমালোকক আমি যিবিলাক কওঁ এই ক্লাছৰ ভিতৰৰ পৰা বাহিৰত যোৱাৰ লগে লগে চব তোমালোকে ডিলেট মাৰি দিয়া। আজিকালি ডিলেট চিষ্টেম আছে, হয়নে নাই? গতিকে কথাবিলাক অলপ শুনিবা, মানিবা, তেতিয়াহে তাৰ ফল পাবা। চোৱা, মোৰ এটা অভ্যাস, মই মানে ল'ৰা ছোৱালীৰ আগত সদায় জয়ফুল লাৰ্ণিং মেথডৰ দ্বাৰা মই শিক্ষা দিওঁ, আনন্দৰ দ্বাৰা শিক্ষা দিওঁ। গতিকে এইখিনিৰ দ্বাৰা হয়তো অসুবিধা হ'ব পাৰে, কিন্তু মই ফূৰ্তিৰ সহায়ত তোমালোক শিক্ষা দিব বিচাৰোঁ। আৰু ফূৰ্তি কৰি শিক্ষা দিলে মই ভাবোঁ কোনোবা ল'ৰা ছোৱালীয়ে সাহস কৰি মোক কিবা এটা সুধিব পাৰিব, আৰু যদি ধমকি দিওঁ হয়তো ভয়ত নুসুধিব পাৰে। তো এইখিনিত তোমালোকে সুযোগ নল'বা। আশা কৰোঁ মই যি পদ্ধতিৰে শিক্ষা দিছোঁ তোমালোকে অলপ অলপ কামত লগাব পাৰিবা, আৰু মই যিমান পাৰোঁ তোমালোকৰ কাৰণে চেষ্টা কৰিছোঁ। যিকেইটা দিন আছে তোমালোকে সৈনিকৰ দৰে ষ্টাডি কৰা, কৰি পেলাই নিজৰ জীৱনটো গঢ়া। কাৰণ এই মেট্ৰিক পৰীক্ষাটো যদি তোমালোক উত্তীৰ্ণ হৈ যাব পাৰা, কিছুমানৰ কাৰণে অংক টান, কিছুমানৰ কাৰণে বিজ্ঞান টান, মেট্ৰিক পাছ কৰাৰ পিছত যদি আৰ্টছত যোৱা তেতিয়া অংক বিজ্ঞানটো এৰি দিব পাৰিবা। যিমান ওপৰ ফালে যাবা সিমানে পঢ়াটো সহজ। এই মেট্ৰিকৰ যিটো তোমালোকৰ ফাইনেলৰ পদক্ষেপ সেইটো অলপ টান, ওপৰ ফালে গ'লে তোমালোকৰ বুজটো, জ্ঞান ধাৰণাটো চেঞ্জ হ'ব। ইয়াৰ পিছত কঠিন ছাবজেক্টবিলাক কোনোবাই বেয়া পালে এৰি দিব পাৰিবা, নিজৰ জীৱনত আগুৱাই যাব পাৰিবা। গতিকে তোমালোকৰ সময়খিনি ৰুটিন মতে কামত লগোৱা। যিকেইটা দিন আছে আমি আশা ৰাখিছোঁ যে আমাৰ এই বেজত যিমানজন ল'ৰা ছোৱালী আছে সকলোৱে যাতে উত্তীৰ্ণ হ'ব পাৰা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি সকলোৰে সুস্বাস্থ্য কামনা কৰি আৰু সকলোৰে যাতে পৰীক্ষাৰ ফলাফল আশা কৰা হিচাপে হয়, তোমালোকে যাতে মাক দেউতাকৰ, গাঁৱৰ, সমাজৰ সুনাম কঢ়িয়াই আনিব পাৰা, লগতে এইখন বিদ্যালয়ৰ সুনাম কঢ়িয়াই আনিব পাৰা, এইটো আশা ৰাখি মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ।